হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। কেনে খবৰ আপোনালোকৰ? মোৰ ভালেই, আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰো ভালেই চাগে। আজিৰ যাত্ৰা আৰম্ভ হৈছে বেংগলোৰলৈ বুলি। ফাইনেলি পাই গ'লোঁ এয়াৰপৰ্ট। পুৰা মানুহ লাইনত। জেগাখন চাওক। গাড়ীৰে লৈ যাবলৈ আহিছে, প্লেনত উঠিবলৈ, আৰু লগতে এইবিলাক প্লেন বেলেগ বেলেগলৈ যাব সাজু হৈ আছে। আমাৰখন হ'ল আকাশা এয়াৰ। বৰ্তমান আহি আছোঁ প্লেনৰ ওচৰলৈ, অলপ দূৰ। আৰু লগতে চাওকচোন কি ধুনীয়াকৈ সজাই থৈ দিছে লাইটবিলাক। চব ইণ্ডিকেটৰ লাইট নেকি, ইমান নাজানো। পাইছোঁহি আৰু আমাৰ প্লেনখন। জাষ্ট নামিম আৰু এখনেই নহয়, দুখন তিনিখন মানে লৈ আহিছে মানুহবিলাকক। পাই গ'লোহি বৰ্তমান। মানুহে ফটো উঠি আছে, মোৰো এখন উঠিব লাগিব। ফাইনেলি উঠিবলৈ আহি গ'লোঁ। ফাইনেলি বেংগলোৰ পাই গ'লোহি। প্লেনৰ পৰা নামি পেলাই বাছেৰে আহি আছোঁ এতিয়া। ঘৰলৈ বুলি নহয়, এয়াৰপৰ্টলৈ। অলপ দূৰ, কিয়নো এইবাৰ বাছেৰে লৈ অহা যোৱা কৰি আছে। প্ৰথমবাৰ হৈছে আকৌ ডাইৰেক্ট একেবাৰে প্লেটফৰ্মৰ ভিতৰলৈকে লগাই দিয়ে। এইবাৰ আকৌ বাছেৰে অনা নিয়া কৰিছে। পালেহি আৰু এয়া বেগ, আমাৰ বেগ ইয়াতে আহি আছে। আৰু ফ্লাইটত ইমান ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, কিয়নো মাথাটো অলপ ঘূৰোৱা নিচিনা লাগিলে, সেইকাৰণে। এতিয়া বেগটো লৈ ইয়াতে অলপ বহিম আৰু। ফাইনেলি ঘৰ পাই গ'লোহি। চব মানুহ শুলেই চাগে, এঘুমতি পালেই চাগে। আমি এতিয়া আহি পাইছোঁহে, কিমান সময় শুব পাওঁ আৰু। আহি পোৱা অলপ সময় হ'ল। আহি পাইছোঁ ন, মাথা চাথা অলপ ঘূৰাই আহিছে, গোটেই দিনটো জাৰ্ণি কৰা। সেইকাৰণে অলপ আহি গৈ বহি গৈ এই কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ ভিডিঅ'টো বনাই আছোঁ এতিয়া। এতিয়া বৰ্তমান 2টা বাজিল, কিয়নো বেংগলোৰ পালোহি 12:10। তাৰ পৰা উবাৰ এখন বুক কৰিলোঁ। উবাৰখন বুক কৰি এই ঘৰ পাওঁতেহি 1.5 ঘণ্টা লাগিলে। 1:30 বজাত পাই গ'লোহি। অলপ ৰেষ্ট কৰাৰ কাৰণে 2টা বাজিলে, কিয়নো আমি গুৱাহাটীৰ পৰা উঠিছিলোঁ 9টা বজাত। বেংগলোৰ পালোহি 12:10। আকৌ বেংগলোৰ এয়াৰপৰ্টৰ পৰা আমাৰ ঘৰলৈ 65 কিলোমিটাৰ। 65 কিলোমিটাৰ আহোঁতে অলপ সময় লাগিল, 1.5 ঘণ্টা। মানে ৰাতি 1টা বজাত ন, সেইকাৰণে অলপ সোনকালেহে পালোহি। নহ'লে দিনৰ ভাগত হোৱাহেঁতেন আৰু অলপ দেৰি হ'লহেঁতেন, কিয়নো বহুত ট্ৰাফিক হয়, সেইকাৰণে।
ৰাতিয়ে গুচি আহিলোঁ, সেইটোৱে ভাল হ'ল। ৰাতিপুৱালৈ বা দিনলৈ ৰখি থকাহেঁতেন আৰু অলপ দেৰি হ'লহেঁতেন। এতিয়া আহি অলপ শুই দিব পাৰিম, তাৰপিছত কাইলৈৰ পৰা ডিউটি ষ্টাৰ্ট কৰিব পাৰিম। সেই বুলি ভাবিয়ে ৰাতিখনত আহিলোঁ। দিনখনত অহাহেঁতেন পলা নহয়, একো নহয়, উবাৰ চুবাৰ বুক কৰি আহিব পাৰিলোঁহেঁতেন। এতিয়াও উবাৰে বুক কৰি আহিছোঁ, সেইকাৰণে অলপ সোনকালে পালোঁহি। আৰু কমেণ্ট কৰি জনাবচোন ফ্লাইটত উঠি কেনেকুৱা লাগে। মোৰতো অলপ ভয় লগা নিচিনা লাগিছে, কিয়নো ভয় নালাগে, এই ছেকেণ্ড টাইম উঠিলোঁ, ভয় নালাগে। কিন্তু যেতিয়া ওপৰলৈ এনেকৈ উঠি যায় তেতিয়া মানে অকণমান হেৰি লাগে। আৰু ওপৰত গৈ থাকোঁতে যেতিয়া এনেকৈ তললৈ ওপৰলৈ কোৱা নিচিনা কয়, তেতিয়া মানে উশাহ চুশাহ বন্ধ হৈ যোৱা নিচিনা লাগে। সেইকাৰণে মোৰ মাথাটো অলপ ঘূৰোৱা নিচিনা কৰিলে, সেইকাৰণে ভিডিঅ'বিলাক নবনালোঁ ফ্লাইটত ভিতৰত। এনে বাহিৰখিনি যিমান পাইছোঁ আপোনালোকক দেখাইছোঁ। আৰু ভয়ো লাগে কোনোবাই কিবা ক'ব বুলি ফ্লাইটৰ মানুহে, সেইকাৰণে ক'ব নহয়, তাত কৰিব নিদিয়ে ভিডিঅ'। মই যেন তেনে অকণমান কৰি আনিছোঁ, দেখিলে গালি দিব। বাৰু যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে যদিহে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে বেল আইকনটো দবোৱা নাই, বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ। বাই বাই।